মিয়াৰ দপদপনি অসমত নচলে। মিয়া নহলে তহঁতে চলিব নোৱাৰা। মিয়াৰ দপদপনি অসমত নচলে। মিয়া নহলে তহঁতে চলিব নোৱাৰা। অসম যেতিয়া সৃষ্টি হৈছে তেতিয়া মিয়া লগতে আছে অসমীয়া। এতিয়া একমাহৰ কাৰণে হিমন্ত মামাই বাংলাদেশী মিয়াকেইটাক ওলাই দিয়ক, গুৱাহাটীখন কেনেকৈ অসমীয়া চলে তেতিয়া ন আমি মিয়াকেইটাই চাম। মিয়াকেইটা গাঁৱত আমি শাক বটলি হ'লেও খাব পাৰিম, অসমীয়া পাৰিব জানো? মিয়াই খেতি কৰিব নাজানে, মিয়াৰ দম ফালি মাৰিলে লাভ নাই। মিয়াই একো কৰিব নাজানে, যি কৰিব জানে অসমীয়াই কৰিব জানে। মিয়া নহ'লে মাছ ক'ত পাব, শাক চব্জি ক'ত পাব? মিয়াই খেতি কৰে, অসমীয়া কৰে জানো? তোমালোকেতো নকৰা। আমাৰ মিয়া মানুহে যিমান মেহনত কৰিব পাৰে অসমীয়া পাৰে, কেতিয়াও নোৱাৰে। খাৰুপেটীয়া চাৰুপেটীয়া গোটেই মানে যিমান মিয়াৰ বজাৰসমূহ আছে চব উচ্ছেদ কৰি দিব লাগে। ইয়াত মিয়াৰ বজাৰ নালাগে, মিয়াৰ খেতি আমাক নালাগে। এতিয়া বৰ্তমান যুগত মানুহৰ দুটা বা তিনিটা এনেকুৱাৰ ওপৰত দিয়া নাই। আৰু মোৰতো বিয়া পাতিছোঁ 1948 চনত। মোৰ 3টা মাইকী আছে, 3টা মাইকীৰ আপোনাৰ 9টা বাচ্চা আছে, বুজিছে? মোৰ মুঠ 9টা। মিয়া মুছলিমৰ কথা শুনি গা চা পিটে গেছে, মানে কোনো পধ্যায় হেনটোৰ কথা হজম কৰিব পৰা নাই। ঘৰৰ কাম কৰা, বাচন ধোৱা, কাপোৰ ধোৱা অসমীয়া মাইকীৰ কাম কোনে কৰিছে? মিয়া মাইকীয়ে কৰিছে, হয় না নহয়? আজি একমাহৰ কাৰণে যদি অসমীয়া মিয়া মাইকীকেইটা গুচি যায়, অসমীয়া মাইকীকেইটাৰ কি হ'ব পৰিস্থিতি? মিয়া নহ'লে একো নহয়, অসমীয়া গাঁৱলৈ যাবি, অসমত গাঁৱত গৈ পেলাই অকণমান পৰিভ্ৰমণ কৰিবি, কৰি পেলাই চাবি যে 9 মাহ 9 দিন পেটত যেতিয়া এটা সন্তান থাকে, সেই তেতিয়া কিন্তু অসমীয়া মানুহে কি কৰে? খৰি ফালে। আৰু কেঁচুৱাৰ পিঠিত বান্ধি লৈ পেলাই কুঠাৰ মাৰি পেলাই কিন্তু আমাৰ অসমীয়া মাই মাতৃসকলে কিন্তু খৰি ফালে। তহঁতৰ মিয়া পাৰিব নেকি? নোৱাৰে। মিয়া বোলে ঘৃণা দি থাকে, ধিক্কাৰ দি থাকে। কিয়ৰ কাৰণে দি থাকে ধিক্কাৰ? মিয়া কিবা কৰিছে জানো? চুৰ কৰিছে না ডাকাতি কৰিছে? মেহনত কৰিহে খাইছে। নালাৰ কাম কৰে মিয়া মানুহ, ঘৰৰ বিল্ডিঙৰ কাম কৰে মিয়া মানুহ, বাচন ধোয় মিয়া মানুহ, কাপোৰ ধোয় মিয়া মানুহ। অসমীয়া কেইটা ওলাইছে কামত? কৰিছে সত্ৰ মাটি দখল কৰিছে, কি কৰিছে? চুৰ কৰিছে, কি কৰিছে? ডকাইত কৰিছে। ক'ত কিহৰ পৰা চলিছে? ক'ত কাৰ পৰা চলিছে? আজি 100% ভিতৰত 99% চুৰ কোন? 100% ভিতৰত 99% ডকাইত কোন? বাচ্চা জন্ম দিয়াৰ লগত প্ৰশ্ন নাহে, সেইটো কেতিয়াও নাহে, সেইটো ভুল কথা। আগৰ মানুহ বুজি পোৱা নাই বাচ্চা জন্মিছে। এতিয়া কাৰণো মিয়া মানুহ 5টাকে 6টাকে বাচ্চা আছে, আমাৰে 3টা বাচ্চা। চব মানুহ এনেকৈ আজিকালি কণ্ট্ৰলত চলি আছে, হিচাপত চলি আছে। মিয়া নহলে বোলে অসম নচলে। তেওঁলোকৰ এইটো এটা মুখ্য বাক্য, মুখ্য শ্লোক, তেওঁলোকৰ ডাইলগ, এইটো এটা মুখ্য ডাইলগ। মিয়া নহলে বোলে আমাৰ বোলে অসমখনেই নচলে। মিয়া নহলে বোলে আমাৰ বোলে মানুহে খাব নাপাই মৰিব, আমাৰ অসমৰ অসমীয়াই বোলে খাব নাপাই মৰিব যদি মিয়া নাথাকে বোলে অসমত। হেনটোৰ মতে মিয়া নহলে বোলে খেতি পথাৰত খেতি নহব, বজাৰত বোলে বজাৰত আনা মানুহ ৰাখিব, মুঠতে অসমখনৰ মানুহ বোলে খাব নাপাই বোলে মৰিব। মিয়াসকল, অসমখন কি আপোনালোকৰ নেকি? অসমখন কি তহঁতে চলি আছা? মানে অসমীয়াৰ ঘৰতো 5টাকে বাচ্চা আছে, নাই জানো? আছে, বহুত চাইছোঁ। মই নিজে কাম কৰিছোঁ, আজি 25 বছৰ হ'ল গুৱাহাটীত আছোঁ। অসমীয়াৰ ঘৰত 5টা বাচ্চা নাই, ভাই ভনী নাই 5টা। তো সেইটোতো আমাৰ মিয়া মন্ত্ৰী কেতিয়াও বদনাম দিয়া নাই। আচলতে মিয়াসকলে ইতিহাস নাজানে। মৰুভূমিৰ পৰা অহা মিয়াই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি ভাষ্য দিলে, তাৰপিছত মিয়াসকলে, মিয়া মুছলিমসকলে যিখিনি কথা কৈ আছে, সেইখিনি কথা কোনো পধ্যেই গ্ৰহণযোগ্য নহয়। আমাৰ যদি অসমৰ যদি সঁচাকৈ আমি অসমীয়া হয়, আমি কোনো পধ্যেই সেইখিনি কথা আমি গ্ৰহণযোগ্য বা গ্ৰহণ কৰিব নোৱাৰোঁ। এইখিনি কথা আপোনালোকে কোনটো ফালৰ পৰা গ্ৰহণযোগ্য বুলি কয়? কওক অসমীয়া আজি কমেণ্ট কৰক। কিমান বেয়াকৈ কমেণ্ট কৰিব? একেবাৰে ধন্যবাদ মুখ্যমন্ত্ৰী ছাৰ, আপোনাক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ, একেবাৰে ধন্যবাদ আমাৰ অসমীয়া যুৱক যুৱতীক ইমান ধুনীয়াকৈ উৎসাহ দিয়াৰ বাবে, ওলাই আহিবৰ কাৰণে উৎসাহ দিয়াৰ বাবে অশেষ ধন্যবাদ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কথাখিনি শুনি এনেকুৱা লাগিছে আমি সকলোৱে ওলাই যাম, আন্দোলন কৰিব নহয়, কাম কৰি জীৱন নিৰ্বাহ কৰিবৰ কাৰণে হাজাৰ হাজাৰ অসমীয়াই ওলাই আহিব। কোন মিয়া? আমি অসমীয়াই মিয়াৰ ভৰিত পৰি থকা নাই। আজি কমেণ্ট কৰক কেইটা অসমীয়া আছে মাত মাতিবৰ কাৰণে। জানো মিয়াসকলে বেয়াকৈ কমেণ্ট দিব আহিব, কেইটা অসমীয়া আছে ইয়াৰ কাৰণে ওলাই আহিবৰ কাৰণে কমেণ্ট কৰক। আজীৱন অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হৈ থাকিব। আৰু আপুনি এবাৰ আহ্বান জনাওক যে মিয়া খেদিবলৈ হাতত হেনদাং লৈ পেলাই আমাৰ উজনি অসমৰ ল'ৰা ওলাই আহ। আমিও মূৰত গামোচা বান্ধি হাতত হেনদাং লৈ পেলাই জয় আই অসম ধ্বনি দি পেলাই কি কৰিম? মিয়া খেদিবলৈ আমিও আপোনাৰ লগত ওলাই যাম। ধন্যবাদ। জয় আই অসম।